বহু বছৰৰ কাৰণে মানে বয়সৰ বাবে নিষিদ্ধ কৰি দিয়ে আৰু সেই সমস্যাৰ সন্মুখীন নহ'বলৈ শিক্ষাৰ্থীসকলে মানে গ্ৰেছ মাৰ্ক হিচাপে 8ৰ পৰা 7 মাৰ্ক দি দিয়ে। তো বঢ়িয়াকৈ ছাৰকো সুধি ল'লোঁ বঢ়িয়া গ্ৰেছ মাৰ্ক দিব নে নিদিবা, তো বঢ়িয়া ছাৰক দিম বুলি কৈছে মানে 22-23 মান পালে বঢ়িয়া গ্ৰেছ মাৰ্ক দি দিব। কিন্তু তো হে গাইজ গুড মৰ্নিং, ৱেলকাম টু চেনেল। আজি নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বাকী আজ তোমালোকে থাম্বনেল টাইটেল চাই অলৰেডি ভিডিঅ'টো কি হ'বলৈ গৈছে পাৰফেক্ট গেছ কৰিছে। তো হয় মানে অৰ্থাৎ মানে যোনটো মানে এইচএছৰ মানে ইংলিছ পৰীক্ষা এক্সাম গ'ল, তো সেই ইংলিছ পৰীক্ষাটো দিয়াৰ পৰা মানে মোৰ বা তোমালোকৰ মানে বহুতৰে মানে মনত মানে ডাউট সোমাই আছে যে গ্ৰেছ মাৰ্ক দিব নে নিদিবা। মানে আগতেতো দিয়া দেখাই যায়, তোৰ মানে 2024 বা 23 মানে চাব গ'লে মানে গ্ৰেছ মাৰ্ক মানে প্ৰায় দিয়া দেখা গৈছিল। কিন্তু মানে 2025 CBSE মানে কিমাননো মানে গ্ৰেছ মাৰ্ক দিব, তো ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। মানে এই গ্ৰেছ মাৰ্কৰ ওপৰত মানে বহুত ভিডিঅ' আছে, অলৰেডি আপলোড হৈ আছে, মানে বহুত ইউটিউবাৰে দিছে, কিন্তু বহুত মানে ভিডিঅ' ফেক নিউজ দিছে। মানে এটা চেনেলটো পালে মানে 4-5টামান ভিডিঅ'ই দিছে গ্ৰেছ মাৰ্কৰ ওপৰত। মই মোটামুটি গ্ৰেছ মাৰ্কৰ ওপৰত মানে 25-26টা মানে ভিডিঅ'ই চাইছোঁ। তো সেই কথা মই যিমানখিনি কথা কম ভিডিঅ'টোত মানে মই কোনো ধৰণৰ মানে মোৰ ফালৰ পৰা গোটেইখিনি মানে ইউটিউব নাই মানে গুগলৰ পৰা ৰিচাৰ্জ কৰি চালি চাই মই ভিডিঅ'টো মানে চেষ্টা কৰিম গ্ৰেছ মাৰ্কৰ ওপৰত। তো মই যিমানখিনি পাৰোঁ সিমানখিনি ৰিচাৰ্জ কৰি পেলাই পুৰা ভিডিঅ'টো মানে ট্ৰাই কৰি মানে গ্ৰেছ মাৰ্কৰ ওপৰত। তাৰ লগতে মানে মই মানে যাতে টিউশ্যন লৈছিলোঁ মানে ছেকেণ্ড ইয়াৰত, টিচাৰজনক ফোন কৰি টিচাৰজনক ফোন কৰি সুধিম যে 2025 চনততো গ্ৰেছ মাৰ্ক দিছিলে, এইবাৰ গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে ছাৰজনকো সুধিম। মানে ভিডিঅ'টো পুৰা একদম মানে প্ৰমাণ সহকাৰে মানে পুৰা ট্ৰাই কৰিম। তো আমি ৰিচাৰ্জ কৰি পেলাই পোৱা মানে যোনটো মানে গ্ৰেছ মাৰ্কৰ ফাৰ্ষ্ট ৰুলটো যদি চাবা যাওঁ, যদি তোমালোক মানে মই স্ক্ৰীনত দি দিছোঁ, ইয়াত মানে ইংলিছত আছে, মই তোমালোক অসমীয়াত মানে ষ্টেট কৰি পেলাই কৰিছোঁ। ইয়াত কোৱা মতে যদি আমি চাবা যাওঁ যে ইয়াত মানে কোৱা হৈছে যে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ যদি উত্তীৰ্ণ নম্বৰ 27 হয় আৰু তুমি যদি 27ৰ ভিতৰত 20ৰ পৰা মানে 24 মাৰ্ক পাবলৈ সক্ষম হয়, যিহেতু আমাৰ মানে ইংলিছখনত মানে 30 মাৰ্ক পাছিং, কিন্তু ইয়াত 27 মাৰ্ক ধৰি দিয়া আছে। তুমি 27ৰ ভিতৰত যদি তুমি 20ৰ পৰা 24 মাৰ্ক পাবলৈ সক্ষম হয়, তেতিয়া মানে তোমাক যোন শিক্ষাৰ্থীজনে মানে তোমাক 7ৰ পৰা 8 নম্বৰ তোমাক মানে অতিৰিক্ত নম্বৰ দিয়ে, মানে যাক মানে গ্ৰেছ মাৰ্ক বুলি কোৱা হয়। ধৰা তুমি 27ৰ ভিতৰত 25 মাৰ্ক পাবলৈ সক্ষম হ'ল আৰু তোমাৰ শিক্ষাৰ্থীজনে মানে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নিদিলে বা পাছিং মাৰ্ক কৰি নিদিলে, মানে তুমি 25 ধৰা তুমি 25 পৰা 25ৰ ভিতৰত তোমাক 2 লাগে পাছ কৰিবলৈ 27 পাবলৈ, কিন্তু তোমাক শিক্ষাৰ্থীজনে 2 মাৰ্কটো নিদিলে আৰু তুমি অলৰেডি তুমি ফেল কৰিলা। আৰু যেতিয়া মানে ACAB হাতত মানে যেতিয়া বহিখন পৰিব তোমাৰ ফেল কৰা বহিখন, তেতিয়া মানে যিহেতু মানে চেক কৰি চাই যে 2 নম্বৰ ধৰি ল'ৰাজনে কিয় ফেল কৰিলে, কিবা মানে কি ভুল হৈছে, শিক্ষাৰ্থীজনে কিয় নিদিলে 2 মাৰ্কটো। আৰু যেতিয়া মানে ACAB এই বহিখন যেতিয়া চাৰি চাব, এই বহিখনতো এই 2 মাৰ্কটো পাব লাগিছিল। যদি মানে শিক্ষাৰ্থীজনে মানে এই পাব লগা নম্বৰটো যদি দিয়া নাই ল'ৰাজনক, ACAB কি কৰে, তেতিয়া শিক্ষাৰ্থীজনক মানে বহু বছৰৰ কাৰণে পাবলগীয়া নম্বৰখিনি নিদিয়াৰ বাবে বহু বছৰৰ কাৰণে মানে বয়সৰ বাবে নিষিদ্ধ কৰি দিয়ে। আৰু সেই সমস্যাৰ সন্মুখীন নহ'বলৈ শিক্ষাৰ্থীসকলে মানে গ্ৰেছ মাৰ্ক হিচাপে 8ৰ পৰা 7 মাৰ্ক দি দিয়ে। আৰু 7ৰ পৰা 8 মাৰ্ক তুমি তেতিয়া বা তুমি যদি কিবা অলপ লিখি থৈ আহিছা, মানে মাৰ্ক দিয়াৰ তাতে তোমাৰ জাগা আছে, সেইকাৰণে কোনো ধৰণৰ মানে ব্লেংক এৰি থৈ আহিব নালাগে। কিবা পালে ক'ৰবাৰ মানে যিকোনো কুৱেশ্যনৰ বেলেগ এটা আনচাৰ লগত মিলিলেও সেইখিনি লিখি থৈ আহিব লাগে। এইবাৰ আমি ৰিচাৰ্জ কৰি পেলাই পোৱা 2 নম্বৰ ৰুলটো চাব পৰা, ইয়াত লেখাই আছে যে গ্ৰেছ মাৰ্কছ আৰ নৰ্মেলি গিভেন অনলি টু দ্য ষ্টুডেণ্ট হু আৰ ফেইলিং শ্বৰ্ট অফ পেছিং মাৰ্কছ বাই এ couple of marks up to 7 marks। ইয়াত কোৱা হৈছে যে আপ টু মানে নিম্নতম মাৰ্ক দিয়ে 7 মাৰ্কছ পৰা গ্ৰেছ মাৰ্ক দি দিয়ে। তো যিমান পাৰোঁ ইমান ৰিচাৰ্জ কৰি পেলাই গ্ৰেছ মাৰ্কৰ ওপৰত যিমানখিনি নলেজ আছিল মোৰ গোটেই কথাটো তোমালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। তো এতিয়া কথাটো হ'ল মানে যোনটো মানে 2023 যদি মই মাৰ্কশ্বিটখন চাবলৈ যাওঁ, যদি তাতে মানে এজন ল'ৰাই মানে ইংলিছত 27 মাৰ্কছ পাবলৈ সক্ষম হৈছিল, তেওঁক মানে 4 মাৰ্কছ দি পেলাই টোটেল মানে 31 মাৰ্কছ কৰি দি পেলাই তেওঁক 30 ডিভিজন তেওঁক পাছ কৰাই দিছিল। তো এইবিলাক মই স্ক্ৰীণত দিছোঁ, মানে মাৰ্কছখন তেওঁৰ চাই লোৱা। তো তোমালোক মই যিমান পৰিমাণ মই ৰিচাৰ্জ কৰি পেলাই গোটেই কথা ক'লোঁ। টাইম হৈ পেলাই মই ছাৰজনক ফোন কৰি, যোনজন ছাৰ আছিলে মই টিউশ্যন লোৱা, সেইজনক ফোন কৰি সুধোঁ গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে। ব্যস্ত আছে অলপ দেৰিকৈ চেষ্টা কৰিছোঁ। তো মানে ঘৰৰ পৰা অলপমান বাহিৰতে আহিলোঁ, মানে ফোনটো মানে ছাৰে মিছ কল দিছিল, মই মাৰাৰ পিছত মই ভাত খাই থাকোঁতে ফোনটো মাৰা কাৰণে মই ঘৰত মানে অলপমান প্ৰব্লেম হৈছে, হাল্লাই আছে, সেইকাৰণে বাহিৰতে ওলাইছোঁ। বাহিৰতে ওলাই এতিয়া কলটো কৰিব লাগে, মিছ কল আহিছে। ছাৰ কি বুলি কয়, মই এটা কথাৰ কাৰণে ফোন মাৰিছোঁ ৰ'ব এতিয়া। কি বুলি কয়, ইংলিছৰ দিনা নাই কি গ্ৰেছ মাৰ্ক 100% দিব না 22 মান পাম, কি হ'ব? 100% পুৰা 22 পালে আৰু ফাৰ্ষ্ট আৰু। তো বঢ়িয়াকৈ ছাৰকো সুধি ল'লোঁ বঢ়িয়া গ্ৰেছ মাৰ্ক দিব নে নিদিবা। তো বঢ়িয়া ছাৰক দিম বুলি কৈছে, মানে 22-23 মান পালে বঢ়িয়া গ্ৰেছ মাৰ্ক দি দিব। কিন্তু 20ৰ যদি তোৰ নাম্বাৰ পোৱা, তেতিয়া মানে কোনো ধৰক গ্ৰেছ মাৰ্ক 1% মানে 1 মাৰ্কো মানে গ্ৰেছ মাৰ্ক নিদিয়ে। তো আছে ভিডিঅ'টো প্ৰায় মানে আৰু বেছি ভিডিঅ'টো দীঘল নকৰা, অলপমান মানে আৰু কি দেখে আমাৰ ভিডিঅ'টোত কিমান প্ৰুফ হোৱাৰ কাৰণে দেখিছোঁ, ইমান প্ৰমাণ কোনেও নেদে। কাৰণ চাৰ্চ কৰি ছাৰকো আনকি ফোন কৰি দিলোঁ প্ৰুফ দিবৰ কাৰণে। তো এই ভিডিঅ'টো প্ৰায় মানে যদি ভিডিঅ'টো চাই ভাল বেছি লাইক এটা কৰি দিব। কোনো যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যদি ছাবস্ক্ৰাইব কৰা নাই কাৰণে ইমান কষ্টৰ ভিডিঅ' বনাইছোঁ। তো এই ভিডিঅ'টো প্ৰায় মানে আজিলৈ বাই কেছ নতুন ভিডিঅ'ত লগ পাই থাকিম।